নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰিন্স টেক এণ্ড এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। আমি যোৱাকালিৰ ভিডিঅ'টোত CBSEৰ যিখিনি 10 আৰু 12ৰ এক্সাম থাকি গৈছিলে আমি তাৰ ওপৰত আলোচনা কৰিছিলো। সেই এক্সামখিনি আকৌ হ'বনে নহয় HRD মিনিষ্টাৰজনে আমাক টুইটাৰ যোগেদি জনাইছিলে, আমি তাৰ ওপৰত আলোচনা কৰিছো। যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই তেনেহ'লে মই আই বাটনত ক্লিক কৰি আপোনালোকে সেই ভিডিঅ'টো চাব পাৰিব। আজি আপোনালোকৰ এটা ভাল জব আপডেট লৈ আনিছো আপোনালোকৰ কাৰণে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰা 556টা পদ খালী হৈছে। আপোনালোকে তাত এপ্লাই কৰিব পাৰিব। মই আপোনালোকক কেনেকে এপ্লাই কৰিব, লাষ্ট ডেট কেতিয়া, এলিজিবিলিটি, কোৱালিফিকেশ্যন, মই সকলোবোৰ আপোনালোকক আজি এই ভিডিঅ'টোত জনাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। আৰু আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আহক চাওঁ। আপোনালোকে দেখিছে নটিচটো এইটো হয় আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন অন এইটো ডেট 24 জুন 2020 এই নটিচটো দিছিলে। তো অলপ পঢ়ি দিছোঁ মই। আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন অন ইনভাইটছ এপ্লিকেশ্যন ফ্ৰম ইণ্ডিয়ান চিটিজেন এজ ডিফাইন এজ আৰ্টিকল 5 to 8 of the Constitution of India for the under mentioned post and under Assam government in the scale of pay as indicated below and carrying usual allowance as admissible under rules of Government of Assam. প্ৰথম ইয়াত 556টা পোষ্ট আছে। প্ৰথম পোষ্টটোৰ নাম হৈছে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আণ্ডাৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট। তাৰ পোষ্ট আছে 222টা টোটেল। ইয়াত দিয়া আছে এইখিনি OBC, MOBC, ST, ST ভাগ কৰি থোৱা আছে কোনটোত কিমান। ইয়াৰ পে স্কেল হৈ 30,000 to 1,10,000। ইয়াৰ এলিজিবিলিটিটো হ'ল অসমৰ হ'ব লাগিব আৰু PRC ইছ্যু ইন আছাম ফৰ এডুকেশ্যনেল পাৰপ'জ। এডুকেশ্যনেল কোৱালিফিকেশ্যন BE or equivalent degree in civil engineering obtained from any institute approved by AICTE and recognized by government হ'ব লাগিব। তাৰপিছত ছেকেণ্ডত দি আছে দ্য বেচেলৰ ডিগ্ৰী ইন চিভিল ইঞ্জিনিয়াৰিং মাষ্ট বি এ ৰেগুলাৰ কোৰ্চ। বেচেলৰ ডিগ্ৰী ইন চিভিল ইঞ্জিনিয়াৰিং অবটেইন থ্ৰু ডিষ্টেঞ্চ মোড অফ এডুকেশ্যন বাই হোৱাটএভাৰ নেম কল উইল নট বি একচেপ্টেড। তাৰপিছত হ'ব লাগিব এ পাৰ্ট অফ ইংলিছ is the candidate should have adequate knowledge of the last one official language of the state of Assam, Assamese, Bengali, Boro, except candidate belong to Karbi Anglong Autonomous Council and Dima Hasao Autonomous Council. ডকুমেণ্টবোৰ shall attest valid document লাগিব। ইয়াত যিবোৰ ডকুমেণ্টৰ কথা কৈছে। তাৰ ছেকেণ্ড পোষ্টটো হ'ল জুনিয়ৰ ইঞ্জিনিয়াৰ। তাৰ টোটেল পোষ্ট আছে 344,344টা। ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন আগৰটোৰ নিচিনা একেই হয়, আগৰটোৰ নিচিনাই। তাৰপিছত থাৰ্ড পোষ্টটো হ'ল এছিষ্টেণ্ট আৰ্কিটেক্ট আণ্ডাৰ পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্ট। তাৰ পোষ্ট হ'ল টোটেল আছে 11টা পোষ্ট আছে। ইয়াৰ এইটো অকল বেচেলৰ ডিগ্ৰী ইন আৰ্কিটেক্ট ফ্ৰম ইণ্ডিয়ান অৰ ফৰেইন ইউনিভাৰ্চিটি ৰিকগনাইজ বাই গভৰ্ণমেণ্ট হ'ব লাগিব। এতিয়া সেইকেইটাই পোষ্ট আছিলে। এতিয়া কেনেকৈ এপ্লাই কৰিব তাৰ মই কৈ দিম বাৰু। এইটো এপ্লাইটো আপোনালোকে অফলাইন কৰিব লাগিব। অফলাইনত হ'ব। আপোনালোকৰ যিকেইটা কোৱালিফিকেশ্যন বিচাৰিছিলে এডুকেশ্যন, এজ, এক্সপিৰিয়েঞ্চ সেইকেইটা আপোনালোকৰ থাকিব লাগিব। আপোনালোকৰ এইটো কৰোঁতে অফলাইনত এইটো ফৰ্মখন পূৰাওঁতে পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, পাছপৰ্ট, কাৰেণ্ট ID লাগিব। মই ফৰ্মখন বাৰু আপোনালোকক দেখাই দিম। ভোটাৰ ID কাৰ্ড, আধাৰ কাৰ্ড আপোনালোকৰ লাগিব। ইয়াৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে চাব পাৰিব www.apsc.nic.in। এইটো হ'ল তেওঁলোকৰ অফিচিয়েল ৱেবছাইট। আৰু ফৰ্মখন পূৰাওঁতে বোল্ড লেটাৰত পূৰাব লাগিব। আৰু আপুনি অফলাইন কৰিব লাগিব যিহেতু পোষ্ট কৰিব লাগিব। তাৰ এড্ৰেছটো হৈছে ডেপুটি ছেক্ৰেটাৰী APSC, জৱাহৰনগৰ, খানাপাৰা, গুৱাহাটী 781022। তাত
কৰিব লাগিব মই এপ্লিকেশন ফৰ্মখন দেখাই দিম আপোনালোকক ইয়াৰ লাষ্ট ডেট হৈছে 24/7/2020 লাষ্ট ডেটটো ৰিটেন টেষ্ট হ'ব ভিভা ভয়েস ইন্টাৰভিউ হ'ব আপোনালোকৰ ৰিটেন টেষ্ট হোৱাৰ পিছত ইয়াৰ এপ্লিকেশন ফিজটো মই আপোনালোকক জনাই দিছো ইয়াৰ জেনাৰেল খিনিৰ কাৰণে 250 লাগিব আৰু এসসি এসটি ওবিসি এমওবিসি কাৰণে 150 আৰু যিখিনি বিপিএল হয় বিপিএল ক্যান্ডিডেট তেওঁলোকৰ কাৰণে ফিজ নালাগে বিপিএল খিনিৰ কাৰণে খালি বিপিএল লৰ জেৰক্স কপি জমা দিব লাগিব বিপিএল কাৰ্ডৰ আৰু হাউ টু ফিল আপ মই ফৰ্মখন আপোনালোকক দেখাই দিম ইয়াত অৰিজিনাল ট্ৰেজাৰী চালান কাটিব লাগিব আপোনালোকে এজ প্ৰুফ সাৰ্টিফিকেট আপোনালোকৰ এছএছএলসি বা ক্লাছ 10 বৰ্ডৰ এডমিট পাছ সাৰ্টিফিকেট লাগিব দুখন পাসপোর্ট সাইজ ফটোকপি লাগিব সিগনেচাৰ আৰু বিপিএল যদি হয় আপোনালোকৰ বিপিএল কাৰ্ডখনৰ জেৰক্স কপি আপোনালোকৰ লাগিব ইয়াৰ জোন গিটা দেখায় সিলচৰ আছে জুৰহাট নগাঁও তেজপুৰ কোকৰাঝাৰ গুৱাহাটী এইগিটা জোনত আপোনালোকে এপ্লাই কৰিব পাৰিব ইমানেই আছিল মই আপোনালোকক ফৰ্মখন এতিয়া দেখাই দিম বাৰু ফৰ্মখন চাও হওক এখনে হয় ফৰ্মখন এখনে হয় মই আপোনালোকক দেখাইছো এখন ফৰ্ম হয় ইয়াত আপোনালোকে বল ইউজ অনলি ব্লু আৰু ব্ল্যাক বল পইণ্ট পেন হে ইউজ কৰিব পাৰিব ইয়াত কেনেকৈ এপ্লাই কৰিব আপোনালোকৰ ইয়াত এখিনি ইনস্ট্ৰাকচন খিনি দি দিছে এখিনি ডাউনলোড কৰাটো মই আপোনালোকক দেখাই দিম বাৰু কেনেকৈ আপোনালোকে ডাউনলোড কৰিব কোনটো লিংকত গৈ এখন হয় ফৰ্মখন অন ইয়াত আপোনালোকৰ এড্ৰেছটো লিখিব কোলে পঠিয়াব এডভাৰটাইজমেন্ট নম্বৰ এটো ফটো দু কপি লাগিব আপোনালোকৰ এক কপি ইয়াত লগাই দিব লাগিব ইয়াত আপোনালোকৰ ডিটেইলছ খিনি ভৰাই দিব লাগিব ইয়াত এখনেই হয় ফৰ্মখন এই ফৰ্মখনৰ ডাউনলোড কৰা লিংকটো মই আপোনালোকক ডেসক্ৰিপচনত দি দিম আপোনালোকে তাৰ পৰা এই ফৰ্মখন ডাউনলোড কৰি ল'ব পাৰিব আজিৰ ভিডিওটো ইমানেই আছিল যদি ভিডিওটো ভাল লাগিলে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ